তো আজি ভাবিছোঁ আকৌ ভিডিঅ' আপলোড কৰিম। মুখত তামোল ভৰাই লৈছে মানে। তো ব'লক আৰু পথাৰত যাম, আজি চাহ দিব গৈ আছোঁ। গুড মৰ্ণিং অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত মানে আকৌ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। তো আজি পথাৰ যাম, পথাৰত যোৱা ভিডিঅ'কে দেখাম বুলি ভাবিছোঁ। বহুত দিন মানে কি 3-4 মাহ হৈ গ'ল। তো আজি ভাবিছোঁ আকৌ ভিডিঅ' আপলোড কৰিম। মুখত তামোল ভৰাই লৈছে মানে। তো ব'লক আৰু পথাৰত যাম, আজি চাহ দিব গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষ কৰাকৈ। ব'লক চাহটো দি থৈ মোনাত ভৰাই ল'লোঁ। এতিয়া ভৰাই লোৱাৰ পাছত এইফালে অলপ ধান অনা আছে আৰু মোনাত ভৰাই ল'লোঁ। এইফালে চাইকেলত উঠাই ল'ম আৰু উঠাই পিনি গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব সকলোকে। এতিয়া বাগানৰ মাজে মাজে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা বাগানৰ মাজেদি যাব লাগে ঘৰলৈ মানে। তো বাগানখন কেনেকুৱা লাগিছে জনাব আৰু কমেণ্ট বক্সত। তো ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, কেনেকুৱা লাগিছে ক'ব। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাই গৈ থাকক। ফাইনেলি গাইজ পথাৰ আহি পাই গ'লো। পথাৰখন বহুত ডাঙৰ, গতিকে আমাৰ মাজত মাতি আছে আমাৰ, গতিকে একদম মাজলৈ গৈ থাকিব লাগিব। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তেতিয়াহ'লে ব'লক গৈ থাকোঁ পথাৰৰ মাজলৈ। আপোনালোকেও চাই থাকক, মই গৈ থাকোঁ পথাৰৰ মাজলৈ। A few moments later. তো আহি গাইজ মই পূৰা পথাৰৰ মাজত পাই গ'লোঁ, মানে পূৰা মাজত আৰু পথাৰৰ। তো ইয়াৰ পৰাই ধান কঢ়িয়াই আছে এইডোখৰ পৰাই। তো এতিয়া গৈ আছোঁ পথাৰৰ মাছৰ চাহ দিবলৈ। এইফালে চাওক কি ধুনীয়া লাগিছে পথাৰখন, নহয়নে বাৰু? এনেকৈ ধান হ'লে কি ভাল লাগে। এইফালে মায়ে ধান কাটি আছে। তো মই মাৰ ওচৰত আহি পাই গ'লোহি চাহ দিবৰ কাৰণে। তো এইফালে অলপ মই দেখাই দিছোঁ ধানখিনি, একদম সোণালী ধান। চাওক কি মজা লাগিছে। তো এইখিনি ধান পাহাৰখনৰ পৰা ধুনীয়াকৈ দেখাই থাকে আৰু এতিয়া আৰু কুঁৱলী পৰিছে, অলপ আন্ধাৰ ধোঁৱা কোঁৱা দেখাই আছে। তো এইফালে দেখিছে আৰু এইফালে মায়ে ধান কাটি আছে। এইফালে ধান কটা হৈছে অলপ অলপ। এইফালে দাদাহঁতি ধান কঢ়িয়াই আছে। তো ময়ো বহি ল'লোঁ আৰু ভাগৰ লাগিলে, ইমান দূৰ খোজকাঢ়ি আহিছোঁ। তো বহুত দূৰ আহিব লাগে মানে আমাৰ পথাৰখনলৈ। তো খোজকাঢ়ি আহিব লাগে। তো আহি ভাগৰ লাগি গ'ল, অলপ বহি ল'লোঁ। এইফালে মাও আহিছে আৰু চাহ খাবৰ কাৰণে এতিয়া। তো আমি এতিয়া চাহ খাম আৰু দুয়োটা বহি, বাকী চৌকি দিয়া হৈ গ'ল। এইফালে মায়ে চাহ বাকী আছে, আমি চাহ খাম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। তো এইফালে চাহ উলিয়াই ল'লোঁ, বিস্কুট লৈ খাই লওঁ। আপোনালোকে চাই থাকক, আমি খাই মজা লওঁ, আপোনালোকে চাই মজা লৈ থাকক। খাই লৈছোঁ মোনা লৈ ল'লোঁ। মোনা লৈ ঘৰ যাব লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।